মোৰো ঘণ্টা এখন কপাল নহয় চতাল কি দৰকাৰত সিহঁতৰ ঘৰত গৈছিলো নহলে আজি এই দিন দেখবা নালগে চালা অত বছৰে বিয়া পাতবা নাপাই পাগলা হৈ আছিলো কিন্তু লাষ্টত যাই এইটোহে পালো কিনো পাপ কাম কৰিছিলো মোৰ লগত যে ভগৱানে এখন কৰলাক ধৈত চালা ফুটা কপাল কি কৰা যায় মাথাই কাম কৰা নাই মোৰ চালা চুৰজ জীয়েককহে বিয়া পাতবা পালো মই দামৰা তই ক'ত মৰি আছিলি ইমান দেৰি হা এফালে আমি ভোকত থাকবা পাৰা নাই মৰি নাযায় কিয় তহঁতে চালা কুকুৰ তই এনকে গলি এনকে নহয় আৰু জ্বালা দিম তহঁতক চালা পাপী মায়েকৰ পাপী সন্তান তই চালা চুৰজ জীয়েক ঘণ্টা ইয়াৰ এইগিলা কথা ক'ত গম পালা কি ভাববা ধৰছা তই চালা তই মোৰ ভগৱান হেন দেউতা তোক তই চুৰ বুলি কবাইছা ভগৱান চালা চুৰজ জীয়েক তই বহুত কথা কলি তোক কি লাগে নেকি আৰু ৰন্টুই আপিৰ গাত হাত নেদে সেই ধৰি তাক লাগি তই বাচি আছা কিন্তু তোৰ জাগাত যদি আপা হল হয় তাক খতম কৰোঁতে মোৰ বেছি টাইম নালগিলা হয় তই না তাইৰ কাপোৰৰ মূৰ্তি নাচাই কিয় কিনবা পাৰো মোৰ যি ইচ্ছা মই তাকে পিন্ধিম তই কবা লাগে কোনে ফাপৰে খা কুকুৰ চালা ঐ কাক ফাপৰে খোৱা কুকুৰ কবাইছা তই তোক কৈছো তোক খং উঠব ঘণ্টা ইটাই খেদা খাবি ঘৰৰ পৰা তিনকটাই বিশুন কেংকে খেদা তালুকদাৰ পুলিচৰ তাত ইটাই যাই পেলাই কমপ্লেইন কৰিম তোৰ সেই পুলিচৰ ধমকিক আমি ভয় নাখাওঁ প্ৰথমে গোটেই তাই চেনি বাপ্পা একদম সতী সাবিত্ৰী নে বুলি গম পালি তোক ঘণ্টাও বেয়া নাপাতলো হয় তই বুঢ়া দামৰা তোৰ লগত যাইছো যে মই হইনা বুঢ়ী গাই নিজে গোটেই একেবাৰে তাই চেংৰি হৈ আছে হৌ ৰ এইটো বঢ়িয়ে হইনা একাই হ'ব তোৰ চকুত কিনি ওলাই মুতছি নেকি এই ব্যৱহাৰ ঘণ্টা চেচ দে মোৰ সন্মান গেল পেটলাই দেখছি যিহেতু চবফালে ঢোলবাজে ফুৰিব এতিয়া তোক কি লাগে পেটলা হা যাৰ পৰা তোৰ ঘৈণীয়েৰে এই ব্যৱহাৰ নতুন বোৱাৰী এটা হৈ পেলাই তুমি ইগলা ড্ৰেছ পিন্ধি আছা চালা পেটলা তইও আহি পেলাই মোক কাপোৰক লৈ কথা কবা আহিছা ৰ তোৰ আজি ভৌটো ভালকে ফাটাম ৰ ৰন্তু এইগিলা কি দেখছো এ কিনো কম কপালতে আছিল দিয়ক আৰু এইটো তই এইটোহে পালি তোমাৰ দেখোন বিৰাট ভাল ব্যৱহাৰ আছিলে সময়তো ময়ো গম পোৱা নাছিলো হলি আৰু বিয়া পাতো না তাইক কিনো কয় ৰন্তু এই অৱস্থা হৈছে তোৰ নাই আৰু নহব এইৰ বহুত হল মই এই লগত চলবা নৰো ৰতিতা আৰু মানুহ দেখোন বেয়া কব মই বাৰু নকওঁ দিচোন কাকো পেটলাই নকব গোটেই নিংনি পাৰা গাঁৱত ঢোল বজাব সি আৰু কি ভাববা ধৰলি তই পেটলা ৰ বোৱাৰী এইগিলাখন নাপাই দে আজি পেটলাক চেচ বনে দিম মোৰ কাপোৰক লৈ তই কথা কবা আহিছা ৰন্তু মোক বাচো এছো তই কেনকে মাৰা ময়ো চাই ল'ম আজি বেয়া কথাটো কৈছি তোক ড্ৰেছৰ মূৰ্তি তোৰ তালু আজি ভালকে ফাটাম কমলা দামৰা তই মোক চৰলি লৈ ভাল হ'ব ঘণ্টা ইটো দেখছো কাইজা ভালকে হ'ব তোক বহুত চালো আৰু নহব ৰমলা মায়েৰেক চিনিবা নাই মোৰ গালত হাত দিছা তই ৰ পাইছা না চৰ আৰু সহ্য কৰা নহব জলদি খেদা ব্যৱস্থা কৰিব লাগিব কুকুৰ মাইও মল্লু দে চালা মোক চৰবা আহা তই মায়ো মাথাটো গেছি দে চালা পাইছা না যদি ৰমলা মায়েৰেক চিনিবা নাই তই ময়ো ৰেণু ৰে জীয়েক যিটো দেখছো এতে কোনবানি এখন মোক মাৰি ফেলতো খাটাং আইও চকু দি ধঙা ধঙা দেখি গৈছো ঘণ্টা আৰু নহব যেনকে হলেও খেদা ব্যৱস্থা কৰবা লাগব নহলে মই মৰাটো খাটাং চুন্নি ফোন করছে দেখুন র হ্যালো কি হল তুমি পূজাও চাবা নেনলা মোক মানে এনে নামত ভাল পোৱা মোক কিয় বেয়া পাম তোমাক জানটোক আৰু বেয়া পাম নেকি হ'ব জানা মাতপা মোক তুমি হ'ব দে নামটো পিছে এইগিলা বাদ দিয়া মোক এতিয়া ফুৰবা নিবা লাগব তুমি ঘৰত থাকি থাকি অশান্তি লাগছি হয় নেকি দিয়া পিছে চকক লাগি ওলাই আহা হ'ব দিয়া জলদি আহা চালা চুন্নি তোক আজি ভালকে ফুৰবা নি আয়ন কৰি ইয়াৰ ঘৰত যাই ভাত চাত নাখা পুৰা মাৰি যাম এটা জানটো কি ভাবিব ধৰিলা তুমি নাই একো ভাবা নাই দিয়া অৰ্ডাৰটো দি দেও নেকি কি খাবা কোৱা চিকেন বিৰিয়ানী অৰ্ডাৰ দিয়া ঠিক আছে বাৰু দি আছো ৱেটাৰ দাদা কওকচোন কি আনিম চিকেন বিৰিয়ানী 2 প্লেট আনা ঠিক আছে তুমি চিকেন বিৰিয়ানী খাই বিৰাট ভাল পোৱা নেকি ভাল পাওঁ ময়ো ভাল পাওঁ বাৰু কি ঘৰত মোৰ কথা কৈছা নে নাই তুমি কৈছো মাই কিমান লাকি তোমাৰ নিচিনা বোৱাৰী পাব কি যে কোৱা লাভ নাই ভাল পোৱাত লাভ কিহৰ হয় দিয়া তোমালোক ল'ৰাবিলাকৰ লাভটো এনেও কম মায়েৰে আৰু বায়েৰে ভালে আছে না আছে ভালে আছে তোমাৰ কিন্তু ভিনেৰেও কিন্তু কম লাকি নহয় তোমাৰ বায়েৰে নিচিনা তিৰি এটা পাইছি বাইদেউ বহুত মৰম কৰে ভিনদেউ ভিনেৰে মোকো কয় না তোৰ বায়েৰে মৰম কৰা পদ্ধতিটো অলপ বেলেগ বোধ হয় না নাজনো তুমি আৰু কি পদ্ধতিৰ কথা কলা শুনা চিকেন বিৰিয়ানী মায়েৰে আৰু বায়েৰে কাৰণে পেকিং কৰি ল'বা পইচাটো তুমি নেদবা আৰু মই দি দিম তুমি ইমান ভাল মোক বিয়া নাপাততে তুমি মোৰ ঘৰখনৰ কথা ইমান ভাবছা কিবা ভাবা কথা কলা মানে তুমি যে কলা মা আৰু বাইদেউৰ কাৰণে চিকেন বিৰিয়ানী পেকিং কৰি লৈ যাবা কাৰণে মই কম লাকি নহয় তোমাৰ নিচিনা যে হাজবেণ্ড এটা পাম আজি আর চেৰাপ খাবা পাম না নাপাম ঘন্টা কৰবা জ্বালা কান বাঢ়িছা পইচা খিনি মাৰাই যাব বোধ হয় ই কুকুৰে একলে খাব নাখাই দে একলে কিয় খাব আহিব নহয় হ'ব দে হাত ধৰি ইমান দেৰি হল ঘন্টা মোৰ এফালে গা চা কপা ধুচি চেৰাপ নাপাই পেলে দে আহিব দে অলপ ধৈৰ্য ধৰচোন মাৰা যাম এতিয়া মই নাপালি চেৰাপ ৰন্তু তাৰিখনে আৰু মাথাই চাথাই কি হল তোৰ এইগিলা তিৰি মৰম কৰছি কিনো কয়ে ভালকে মৰম কৰছি দেখোনে তিৰিটোক ৰমেন ফালতুমি কৰবা ইচ্ছা নাই মোৰ মই বিয়া পাতি ধ্বংস হৈ গেলো মানে মাথাত বহুৱে মাৰছি নেকি তোক কোনবা দিনা
বিয়াখন মোক খতম কৰি ফেলব সিহঁতে সেইকাৰণে বোলো অলপ বিষ কমাবৰ কাৰণে তহঁতৰ তাতে আহিলো বোলো অলপ চেৰাপটো খাই দিলে বিষটো কম হ'ব কিন্তু চেৰাপটো আহিয়ে পা নাই ৰে অজালা কাণবা দিছো তাক লৈ আহিবা নাই দে হ'ব দে তথাপিতো ৰখি দিওঁ দে মই কি হ'ল মানে ইমান জল্দি তই তিৰিৰ মাৰ খাব লগা হ'ল যে এইটো তিৰি নহয় তিৰিৰ নামত এটা কলংক কচোন ভালকে কি হৈছে দে কৈ আছো ৰ আৰু কাক লুকে ফেলে মোৰ কিডাল লাভ হ'ব এনেও গাঁৱত চবে গমেই পাইছি মোৰ তিৰিৰ কথা দে কচোন জানটো তুমি অলপ বহাচোন মই ফটককে পেচাব কৰি আহো হ'ব দিয়া মায়েৰে আৰু বাহিৰক লৈ পেকিংটো কৰবা দিয়া হেতক তুমি আৰু খোৱা যদি লোৱা নালাগে দিয়া পেট ভৰিল মোৰ ঠিক আছে মই আহি আছো ৰ পেচাব কৰি 1 ঘণ্টা পুৰা ফুল হৈ গৈছি তই পেচাব কৰবা যাওঁ চান্সতে অলপ বেছিকে পেকিং কৰবা দেওঁ আৰু বেছিকে অৰ্ডাৰ দিবা লাভ পাম না ৱেটাৰ বাইদেউ কওকচোন কাম কৰা চিকেন বিৰিয়ানী 5টা আৰু চিকেন ৰোল 5টা পেকিং কৰি দিয়া ঠিক আছে বাইদেউ দিয়া ৰাতিক লৈকে ভাত চাত নাখাওঁ দুৰ্গা পূজাত ফুৰাব নেনলাক নহয় মোক খৰচ হবাও লাগে দে সিহঁতেও গোটেই মস্ত ভাল পাব এনেও যিহে মোৰ সৌখা আহি দিওঁ তাই এই ৰন্টু মোৰ বিৰাট বেয়া লাগিলে তোৰ কথাখিনি শুনি এতিয়া কি কৰো তাইক খেদবাও নৰো বিয়া যিহেতু পাতছো কিন্তু হেত যদি মোৰ ঘৰত থাকে হেতে মোক একদিন মাৰাটো চিয়ৰ ঘণ্টা ৰন্টুৰ দা মই থাকৰে টেনচন নলবি মই ব্যৱস্থা কৰি আছো ৰ মই ভাবি আছো কি কৰবা লাগে থয়ে তই ঘণ্টা দেল কৰবি তই কি বিয়া পাতি পাইছা নেকি হা টাউলা লাগে নেকি তোক দে কাইজা মাখা কৰবা নাংগে আৰু তহঁতে খানাই ৰন্টুদাৰ কিমান দুখ হৈছে চব ঠিক হৈ যাব ঘণ্টা সিদ্ধৰি তিৰিক খেদছো চাও তিৰিক খেদাৰ মুখখন দস্তুৰ মত খেদছো আমাক ভয় খাই না খেদা বুলি কিয় ক পলে যাও বুলি ক ইয়াৰ ঘৈণীয়েকি পলেহে গেছি নেকি সিয়া নিচিনাটো খেদবা পারবো নেকি তিৰি যিহে স্বভাৱ তাৰ লগত পলে যাও বুলি ভাবছা তাৰ লগতে লাকৰ কি মিছা কথা কবাৰ ইচ্ছা তই মিছা কথা আমাৰ গাঁও যে ৰমেশ মাষ্টৰ তাৰ লগত পলে গেছি নেকি তাৰ লগত নহয় তাৰ পুতেকৰ লগত গুৱাহাটীত থাকে ঘণ্টা নিচা লগা হে নহয় অলপ টোপনি মাৰো ৰমেশ মাষ্টৰে দেখোন ইয়াৰ ঘৈণীয়েকৰ বয়সৰ হ'ব ভাব তাৰ পুতেকৰ লগত গেছি এয়ে কৰছি তাওলা লাজ পালি এই জালা সেইগিলা বাদ দি বাপা আৰে জাত তিৰি যেনকে পলে গেছি যাওক দে কুকুৰে বেছি লেকচাৰ দি আছে দেখোন দেখা নাই হ'ব দে মই এতিয়া কি কৰো তোৰ খুৰখালিৰ ফোন আহিছে মানে তই তাইৰ লগত মিলি আছা নেকি গম পাবি ৰ মিলি আছো না কি আছো হেল্ল' তুমি ক'ত তিতা পেচাব কৰবা যাওঁ বুলি ক'লা তাক লাগি দেখা দেখি নাই কিয় মই যাবা লাগে তালা চুন্নি দি পইচা খিনি দি পেলাই গুচি আহ মোৰো পেট ভৰি গৈছে দে খোৱাৰ কাৰণে ধন্যবাদ তুমি কি খবৰ খুজিছা চালা চুন্নি তোৰ নিচিনা তোক মই ভাল পাম আজিৰ পৰা যাতে মোক ফোন কৰি নাথকা তই এক বোলে বিয়াত পা লাগে মই মানে তুমি মেদিনে এক্টিংহে কৰিছিলা এইগিলা তই দেখোন বৰ এক্টিং কৰি দেখাইছিলি মোক কি চুন্নি কৈ আছা তুমি চুন্নিক চুন্নি নকয় কি কম আইপেৰে এটা কম মস্ত চুৰ আছিল না তোৰ আলাদা কথা অলপ ভালকে কবা আৰু শুনা মোক ভাল পোৱা নোপোৱা সেইগিলা বাদ দিয়া হোটেলত ৰখি আছো আহা জল্দি পইচাটো দিয়া পইচা আনা নাছিলো না দিবা লাগে নহয় দে পইচা নিদিলি হ'ব বাচন খিনি ধুই থৈ ইমান ফাল্টু ফোন ৰাখ তই কি হৈছে খুৰখালি এটা হোটেলত আছে ঘণ্টা ফাঁচে থৈ আহিছো এই বোলে পইচা নিয়া নাই বোলে মই বোলে পইচা দিবা যাব লাগে এনে কৈছো হোটেলত বাচন ধু ভাল লাগছি দে জালা তই যে মোৰ কথা ৰাখলি নাৰখিমে তাই নিচা চুন্নি তোক ভাল পাম মই দে হ'ব দে এতিয়া কি কৰা যায় অলপ ভাবছো ভাববা দি মোক কি কৰা যায় ভাব জালা ভাব ঘণ্টা এইটো কৰবা পাৰি কিন্তু কিবা ভাবি পালি না এটা কাম কৰবা পাৰি মেখলা আবাৰ তাত যাব পাৰি কিন্তু মেখলাই কি কৰবা আৰু মন্ত্ৰৰ পাৱাৰ আছে না নিজে গুচি যাব লাগিব তোৰ ঘৰৰ পৰা মেখলাই যিটো মন্ত্ৰ মাৰি দিব গম পাবি দে তই কিনো কয়ে দে পিছে জালা মেখলাৰ তাত যাবা পাৰা কিন্তু এইটো কি কৰন্তু যা হ'ব দে গম পাম দে আৰু মেখলাৰ মন্ত্ৰৰ কিমান দম আছে কচোন কিয় বা আহিলি আপোনাৰ লাভৰ কাৰণে আহিছো কিয় কোনবা আনছা নেকি আমাৰ গাঁৱতে ৰন্টু তাক আনছো তাৰ কি সমস্যা হৈছে নতুনকে বিয়া পাতছি ঘৈণীয়েকটো বৈদ্য অখৰ মাৰে গোটেই ৰন্টু তিৰিটোৰ মানে ঘৰখন একদম বেয়া চুৰক জীয়ে ৰন্টুক মানে বিৰাট অত্যাচাৰ কৰি আছে ৰন্টুৰ মতে মানে তাক বোলে কিতাপ বোলে মাৰিয়ে ফেলব কিনো কয়ে ৰন্টুৱে বুঢ়া বয়সত বিয়া পাতি হেনে তিৰিহে পাইছি ধৰিতো আপোনাৰ তাৰ আনছোতা আপনি এনে কৰবা লাগে যাতে তিৰিটো নিজে ঘৰেৰে গুচি যায় তাই যাতে ৰন্টুক নিজে তালাক দিয়ে আচ্ছা বাৰু হ'ব নহয় মোকো কমিশনটো ভালকে লাগব ময়ো বিনা লাভত মানুহ আনা মানুহ নহয় কিমান মান ল'ব আপুনি এইটো মই 5,000 মান ললো হয় 5,000 লোৱাৰ দৰকাৰ নাই টকা থকা মানুহ ডাইৰেক্ট 30,000 টকা কব 15,000 মোৰ 15,000 আপোনাৰ কিবা দিয়ে না নেদে বল আপোনাৰ মন্ত্ৰ চন্ত্ৰ কাম কৰিব না নাই তোৰ মেখলাৰ ওপৰত বিশ্বাস নাই নেকি আছে সিদ্ধৰিটো আনছো হ'ব দে পিছে বহুদিন ভাল কাষ্টমাৰ অহা নাছিল আজিকালি কাষ্টমাৰ নানাই অৱস্থা পাৰলি আনা কৰবিছে এনেহেন দিয়ক হ'ব দিয়ক মই তাক মাতি আছো দে মাত বহুত দিনৰ মূৰত ভাল টকা পাম আজি মন্ত্ৰ যেনে মন্ত্ৰ মাৰি দিম নাযাব তিৰি ভিতৰক লাগি তোৰ দেখোন কপাল চল ফাটি আছে কেংকে কি কম তিৰি মাৰছি তিৰি মাৰি ফাটছি তোক লাগি বিৰাট বেয়া লাগিল লাভ নাই মেখলা দা তই কিবা এটা কৰ নহলে হেঁতে মোক কোনোবা এখন মাৰি ফেলব লগ লাগি হেঁতে মানে কি কম বিয়া পাতছো এটাক কিন্তু লগত দুটা টোপলাও আহিছি
দুটা টপলা মানে তিৰিৰ লগত তিৰিৰ মায়েক আৰু বৈনেকো আহিছি তথাপিতো একো কোৱা নাছিলো কুকুৰৰ নিচিনা চব কাম কৰি মৰো তাৰ পিছতো তাই মোৰ মাথাত এনেকে মাৰি ফেলে ফাটৈ মায়েকটো ডেঞ্জাৰ এতে সম্পত্তিৰ কাৰণে মোক মাৰি ফেলোতে বেছি টাইম নালাগব সেইকাৰণে তাৰে আগত মেখলা দা মোক বাচাও ৰ টেনচন নলয় এতিয়া মই কি কৰিব লাগিব ক এটা কিবা কৈ দিয়ক যাতে সিহঁতে নিজে মোৰ ঘৰৰ পৰা গুচি যায় যাতে তাই মোক নিজে তালাক দি দিয়ে নেকি তই মানে তাইক একদমেই ভাল নাপা এনেকে কপাল ফাটে থ তিৰি কাই ভাল পাব হে আচ্ছা বাৰু কিন্তু আৰু তাইক ঘূৰে নাপাবি মনত ৰাখ নালগে মই এনে ভালে আছো মোৰ মৰবা ইচ্ছা নাই ঠিক আছে ৰ তই এটা কাম কৰি দিছো কাম কৰিব লাগিব হে মেখলা দা এই বাৰান্দাৰ এটা ডাঙৰ বটল আছে এইটো লৈ আনচোন কি আছে তাতে তই বৰ প্ৰশ্ন কৰি থাকা তাতে নিংনিৰ গু আছে নিংনিৰ গুতে মই মন্ত্ৰ মাৰিব লাগিব পাহৰি নিংনিৰ গুট মন্ত্ৰ মাৰে বয়ামত ভৰাই থৈ দিছি যা জল্দি লৈ আহ মেখলাৰ ঘণ্টা মন্ত্ৰ মাৰা বস্তু আৰু নিংনিৰ গুটো মন্ত্ৰ মাৰি দিয়ে না তই টেনচন নলবি ৰনটো চব ঠিক হৈ যাব এনে মন্ত্ৰ মাৰি দিম তাই নেগেলি হ'ব অকল ঘৰত যাই নিংনিৰ গুখিনি তই গুড়া কৰবি গুড়া কৰি হেঁতে খোৱা বস্তুৰ লগত মিলাই দিবি ভুলতো তই খাই নমৰবি আৰু দিয়ক হ'ব দিয়ক ভাত আঞ্জা ময়ে বানাই মৰবা লাগে পুৰা মিলাই দিম ঘন ঠিক আছে তুলক মেখলা দা নিংনি গুট টেমা দি এতিয়া মই অলপ মন্ত্ৰ মাৰো মেখলা বা মাৰক ফু ওম শ্লিং ব্লিং প্লিং ব্লিং শ্লিং ব্লিং শ্লিং ক্লিং প্লিং ব্লিং ফিং নেং ঠিক না ক্লিং 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 শ্লিং শ্লিং প্লিং টিং আপা কেনে ধৰণৰ মন্ত্ৰ হে শিং ত্ৰিন ও জালা কেনে মন্ত্ৰ দিখুনে মেখলাৰ ইয়াৰ এনে মন্ত্ৰ চিং ৰনটো হৈ গেল লৈ এখনি দিয়ক কাম করব না মেখলা দা মেখলার উপর তোর কি বিশ্বাস নাই নাকি কিনে মন্ত্র মারি দিছু তই চাবি শুন ঠিক আছে মেখলা দা শুন যাই ফেলে ভালকে গুড়া করবি এখনি তার পিছত হেতর খাওয়া বস্তু লগত বঢ়িয়াকে মিলে দিবি কি হয় তার পিছত নিজে গম পাবি তই কি আর কি কব লাগা আছে কি করবা লাগব মই জালাক কৈ দিম ঠিক আছে হ'ব দে মেখলা দা খরচাটো বেলেগৰ পৰাতো 50,000 টাকা এটা লঙে 50,000 টাকা তই নালগে দে তোৰ চিনাকি বুলি 30,000 টাকা দিলে হ'ব তথাপিতো অলপ বেছি নহয় না তিৰি যাওঁতো বিচাৰছা না নাই বিচাৰা বিচাৰছো মানে মই ইমান টকা আনা নাছিলো লগত মই জালা হাতত পঠাই দি আছো দে অকল কাম করলি হর আর করব টেনশন নলবি কি জালাক মই কৈ আছো কি করবা লাগে ঠিক আছে হ'ব দে জালা যো পইচাখিনি আনি ফেলে মেখলা দাক দি যাইছো যা তই কিবাকে কাম করলি হল আর মেখলা দা 15,000 তো মই কিন্তু ৰাখি ল যা ৰাখি লবি বহুত দিনৰ পৰা ভালকে মোটাকে ওলাল অলপ পইচা তিৰি নাযাব ঘৰৰ পৰা যিটো মন্ত্ৰ মাছো নিংনিৰ গুট মেখলাৰ মন্ত্ৰৰ পাৱাৰ গম পাব সি এইটো মেখলা দা আপনিও ডেঞ্জাৰ বস্তু দে হ'ব দে আজিকালি ভিডিঅ'টো এতে শেষ কৰো ভালকে দেখব মোৰ মন্ত্ৰৰ পাৱাৰ বন্ধুসকল ভিডিঅ'টো ভাল পালে যদি লাইকটো দিবা চেনেলটো সাবস্ক্ৰাইবটো কৰি দিবা কালি দেখা হ'ব দিয়ক মেখলাদাৰ মন্ত্ৰৰ পাৱাৰ বন্ধুসকল আজিকালি বাই বাই